ডিম আৰু গুটি আলুৰ এই তৰকাৰীখন বাৰু আপোনালোকে খাইছেনে? খোৱা নাই যদি মোৰ এই ভিডিঅ'টো চাই পেলাই এবাৰ ট্ৰাই কৰিবচোন। এতিয়া মই ইয়াত ডিম 3টা আৰু লগতে গুটি আলুখিনি বইল কৰি পেলাই বাকলিখিনি গুচাই ল'লোঁ। এতিয়া মই 2টা মিডিয়াম চাইজৰ পিঁয়াজো কুটি লৈছিলোঁ। কেৰাহীখনত এতিয়া মই তেল গৰম হ'ব দিছিলোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে ডিমকেইটা লগতে গুটি আলুখিনি নিমখ হালধি দি পেলাই মই সেইখিনি ফ্ৰাই কৰি ল'লোঁ। আকৌ ইয়াত অকণমান মই তেল এড কৰি পেলাই ইয়াত এতিয়া মই কুটি ৰখা পিঁয়াজ, আদা, নহৰু, জিৰা, মিট মছলা, গৰম মছলা লগতে অলপমান ৰেড চিলি পাউডাৰ দি পেলাই এইখিনি অকণমান ভাজি ল'লোঁ। আৰু ইয়াত এতিয়া মই দিছোঁ সিজাই থোৱা গুটি আলুখিনি, সেইখিনি দি পেলাই অকণমান ভাজি পেলাই ইয়াত মই অকণমান পানী দি দিছোঁ। আৰু ইয়াত মই এতিয়া দিছোঁ সোৱাদৰ কাৰণে অকণমান চেনি। আপোনালোকে চেনিটো দিবও পাৰে নিদিব পাৰে, কিন্তু দিলে খাবলৈ সোৱাদটো বেছি ভাল হয়। তাৰপাছতে ইয়াত মই দি দিলোঁ ডিমকেইটা আৰু সেইকেইটা অকণমান টাইম ভাজি পেলাই মই তৰকাৰীখনৰ জোখ অনুসৰি মই পানী দি দিছোঁ। আৰু দিয়াৰ পিছতে এইখিনি এতিয়া অকণমান মই উতল আহিব দিলোঁ। আৰু এয়া আজি আমাৰ ডিম আৰু সৰু গুটি আলুৰ তৰকাৰী ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।